আসসালামু আলাইকুম, নমস্কাৰ। হেল্ল' ফ্ৰেণ্ড। আজি আমাৰ লোকেল ব্ৰইলাৰ গোটা ব্ৰইলাৰ এটা আনিলে জীয়া। এই ধৰণে কাটি পেলাই তাৰ চামৰাটো খাবলৈ ভাল লাগে যে, সেইকাৰণে আমি জুইত পুৰি পেলাই এই ধৰণে মাংসখিনি ভালকৈ ধুই মেলি মেৰিনেট কৰি লৈছোঁ। এয়া নিমখ, হালধি আৰু আদা নহৰু পিচা। আৰু আজি মোৰ দৈ নাই কাৰণে অকণমান লোকেল গৰু গাখীৰকে অকণমান দি পেলাই ভাল ধৰণে সানি পেলাই এঘণ্টামান থ'বলৈ থৈ দিছোঁ, মেৰিনেট হ'ব দিছোঁ। তেতিয়াহে তাত মছলাটো সোমাব। তাৰপাছতে তেল দি পেলাই প্ৰথমে মই তেলখিনি গৰম হোৱাৰ পাছত তেজপাত আৰু লং ইলাচি দি পেলাই অকণমান গোন্ধটো ভাজি লৈছোঁ, গোন্ধটো ওলাবৰ কাৰণে। তাৰপিছতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ, দি পেলাই এইখিনি খুব ভাল ধৰণে ভাজিম। আৰু ইয়াৰ পৰা খুব বেছি পানী ওলাব নহয়নে, পানী আদা নহৰু পানী ওলাব আৰু মাংসৰ পৰাতো পানী ওলায়, সেইটো ওলাই পেলাই মই সেইখিনি ভাজিব দিছোঁ। তাৰপিছতে আজি দুপৰীয়াৰ কাৰণে আলু এই ধৰণে সানিছোঁ। খুব গৰম হৈ আছে। মই আলু সনাটো খাই পেলাই বহুত বেছি ভাল পাওঁ। জুইত পুৰিলে যে আৰু বেছি ভাল লাগে। আমাৰ জুই নাই কাৰণে এনেই বইল কৰিছোঁ। আৰু আমি কচু দালি বনাইছোঁ আজি, তাতে কচুতে দাইল দি পেলাই বিলাহী দি পেলাই টেঙা বনাইছোঁ। গৰম পৰিছে আৰু আলু চাটনি দি পেলাই আলু পিটিকা দি পেলাই এই ধৰণে মুৰ্গীৰ মাংসখিনিও হৈ গ'ল। এতিয়া আমি খাবলৈ